হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই আজি স্কুললৈ যাবলৈ ওলাইছোঁ আৰু আজি ভাবিলোঁ চাদৰ মেখেলা পিন্ধি যাওঁ, সেয়েহে চাদৰ মেখেলা পিন্ধি ওলাইছোঁ। পিছে মই যিহেতু স্কুটি লৈ গৈ আছোঁ এইকেইদিন আৰু ৰাস্তাটো যাওঁতে ইমান বেছি ধুনীয়া হয়, সেই ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাওঁ। আৰু এইখন হৈছে আমাৰ স্কুলখন। পিছে স্কুলৰ যিহেতু অকণমান কাম চলি আছে, গতিকে স্কুলখন অকণমান বেচিজিল হৈ আছে। স্কুলৰ পৰা আহি বজাৰত সোমালোঁ কিবা এটা ল'বলৈ আৰু আহিয়ে খাইছোঁ এয়া জলপান, দৈ, গুড় আৰু লগত এনেকৈ মিঠাই লৈ খাইছোঁ। মিঠাই বুন্দিয়া লাডু মই আহোঁতে লৈ আহিছিলোঁ আৰু বজাৰৰ পৰা এনেকৈ জুচ আৰু চিপছ লৈ আহিছিলোঁ। আমি গোটেইকেইজনীয়ে খালোঁ আৰু ইয়াৰ পিছে যোৱাকালি সন্ধিয়াৰে হয়, কিবা এটা মিঠা খাবলৈ মন গৈ আছিলে, লগতে গাখীৰ আৰু নাৰিকলো আছিলে, সেয়েহে এনেকৈ বনাইছোঁ। মই আচলতে আঙুলি পিঠা বনাইছিলোঁ, হৈছেগৈ নে নাই নাজানো। আৰু এয়া অকণমান ষ্টিম দি বনাইছিলোঁ পিঠাকেইটা, মাজত নাৰিকল দি। পিছে খাবলৈ ভালেই আছিল আৰু খাই বৈ উঠি মোৰ আচলতে এছাইনমেণ্ট এটা লিখিবলৈ আছিলে, সেয়েহে ধুনীয়াকৈ উলিয়াই লৈছোঁ সকলোখিনি আৰু লেপটপটো তেনেকৈ কিবাকিবি ভিডিঅ' লগাই আনফালে মোবাইলৰ পৰা এনেকৈ এছাইনমেণ্টটো লিখিলোঁ। লগতে ভণ্টিহঁতে মেগী বনাইছিলে, খালোঁ। বাৰু আজিলৈ আহিছোঁ, বাই বাই। আন এটা ভিডিঅ'ত পুনৰ লগ পাম।